গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালেই আছে আজি ডিউটি ছুটি ৰাতিপুৱা এইটোৱে ব্লগটো ষ্টাৰ্ট কৰিছোঁ ক'ৰবাত যাম বুলি ভাবিছোঁ আৰু ৰাতিপুৱা ৰাতিপুৱা হৰ্লিক্স ব্ৰেড গাও হল আপনা কত খাও হর্লিক্স বলা তো কি ওকে আৰু ডিউটি ছুটি বহি আছোঁ যাম চাগে কৰবাত দেখাই দিলোঁ আপোনালোকক দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব আৰু যি ৰ'দ নহয় ক'ত যে যাব এইফালে ছুটি হ'লেই বাহানা এটা থাকে আৰু এইটো কাপোৰ মেলি থৈছোঁ আৰু বাথৰুমত এখিনিমান ধুই থৈছোঁ ইমান ৰ'দ চাওকচোন চকু মেলিবই পৰা নাই ৰ'দত আমি যাম এটা জেগাত ভাবিছোঁ এতিয়ালৈকে প্লেনিং হোৱা নাই যদি প্লেনিং হয় ব্লগটো আগলৈকে লৈ যাম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু যোনে যোনে মোৰ চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া এটা দুটাকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িছে বহুত নাই যিমানখিনি আছে মোৰ কাৰণে বহুত বেছি আৰু সেয়াই আৰু আপোনালোকে মৰম দিব মই ধুনীয়া ধুনীয়া ভিডিঅ' বনাই লৈ যাম আৰু মোৰ কেমেৰাৰ কোৱালিটিটো একচুৱেলি ভাল নহয় সেইটো কাৰণে মোৰ বনাবলৈ মন নাযায় আকৌ ভাবোঁ যিহেতু খুলি থৈছোঁ বনাব লাগে বুলি সেইটো কাৰণে বনাওঁ তো মোবাইল এটাও ল'ম বুলি ভাবি আছোঁ চাওঁ কি মোবাইল লওঁ তেতিয়া মোবাইল ল'লে ধুনীয়া ধুনীয়া ভিডিঅ' দিম আৰু কেমেৰাৰ কোৱালিটিটো ভাল লাগিব এনেকৈ মোৰ কেমেৰাৰ কোৱালিটিটো ইমান ভাল নহয় দুইজনে এতিয়া বহি আছোঁ গৰমত ইমান গৰম আমাৰ পৰা এডভাইচ কৰিছে সেইটো কাৰণে বেছি গৰম লাগে এতিয়া আৰু বহুত দিন হ'ল বৰষুণ দিয়া নাই আৰু আপোনালোকক দেখাম আৰু এইফালে আপোনালোকক দেখাইছোঁ মোৰ কাছজনী ডাঙৰেই হ'ল আৰু দেখিছে ন বহুত দিন হ'ল কাছজনী দেখুৱা নাই আপোনালোকক চাই লওক কাছজনী পুৰা যাবলৈ চেষ্টা কৰিছে চাওকচোন hey hey ay अरे घोड़ा रोके छ काई की तमे टुलुक टुलुक के जाए बैक कर दिबি পছু গোড়া বলি বি আরা না আৰু আমি এটা যাব লাইছো দোকানলৈ কিবা লৈ আহোগে এই দাদা আহিছে নহয় ই ৰাতিপুৱাই আহিলে ডিউটি তাত এৰি দিলে সেইটো কাৰণে এতিয়া কি কৰিব নাজানো এয়া ৰাতিপুৱাই আজি আহিলে মাতিলোঁ আৰু আমাৰ মোৰ ছুটি থাকিলে আমি ক'ৰবাত যোৱা প্লেনিং থাকেই তো সেইটো কাৰণে সিও যাব তো চাই থাকোঁ আৰু ভিডিঅ'টো আৰু এইফালে মিছা মাছ খাম আজি এইটো লৈছোঁ আৰু এইফালে এটা কি হয় এইটো ৱাটাৰমেলন এটা লৈছোঁ তৰবুজ আৰু এইফালে মাছ লৈ ল'লোঁ ৰুমত আহি ডাইৰেক্ট তৰবুজটোৱে খাব ল'লোঁ গৰম যিহেতু বহুত পৰিছে সেইটো কাৰণে ঠাণ্ডা কৰিব বুলি আহি ডাইৰেক্ট ৰুমত আহি তিনিজনে পূৰা লেকচাৰ মাৰি মাৰি তৰবুজ খাই আছোঁ আৰু আপোনালোকে ফলৰ ভিতৰত কি ভাল পায় ক'বচোন গৰম দিনত কিন্তু তৰবুজ খালে মানে ভাল হয় বডিটো ঠাণ্ডা কৰি থয় সেইটো কাৰণে আৰু মই আগতে ভাল নাপাইছিলোঁ ইমান এতিয়াহে খাব লৈছোঁ এইবোৰ দেখিছে নহয় আদি খুব খাইছে মই পুৰা চাই আছোঁ আৰু আদিক আৰু এইফালে মোৰ ধুনীয়াকৈ চাফা কৰি হৈ গ'ল ইয়াতে এতিয়া দিম হালধি আৰু অকণমান দিয়ক আৰু কি দিয়ক হালধি নাই নহয় ন হালধি নথকা নিচিনা কৰি দেখাইছে আৰু দিব নিমখ দি কিনে এইখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত গুচাম পুৰৈ শাকখিনি হলদি দিকে দিও আরে লুনো বেশি হয়ে যাব হলদি বেশি দিও আপনাদের মাছতকে রৌ মাছ বাহু মাছ এবিলাক খাতকে এই মাছটো ভাল পায় না হেতু মাছ ভাল পায় হ্যাঁ মাছ মটন কেলে খাওনি মটনই ভাল লাগে মটন না মিছা মটনো ভাল লাগে আৰু মাংস ভাল লাগে আৰু এইফালে কি ধুনিয়া কৈ এতিয়া ইয়াত দিছো এতিয়া এখিনি এটা এটাকে ভাজি লম মটন খাগে আমাক ভাল লাগে কিছা বলছে
আৰু এইফালে তেল পুৰা গৰম হৈ গ'ল মোৰ ইয়াতে দি দিম এটা क्या रात था कुछ नहीं बोला গালি কৰি আছে কিন্তু মই এইফালে সুধি এইফালে ওলাই দিওঁ ইমান ধুনীয়া গোন্ধ নহয় মিছা মাছৰ গোন্ধটো ভাজিলে মানে যি গোন্ধ ওলাই ইমান ভাল লাগে গোন্ধ আৰু এইফালে মোৰ মাছ ভাজি আছোঁ এইফালে আৰু এইফালে পুৰিখিনি তাত দি দিছোঁ মানে পুৰৈখিনিত বইল কৰি আছোঁ আলু এটা দি দিছোঁ বিলাহী দি দিছোঁ ধুনীয়াকৈ বইল হ'ব দিছোঁ আৰু এইফালে মই মছলা পিচিছোঁ পাহৰি আছিলোঁ ভিডিঅ' কৰি আছিলোঁ বহুত কথা দেখা মনত পৰিছে আৰু ইয়াতে বগা সৰিয়হ পিঁয়াজ জলকীয়া দিয়া নাই পিঁয়াজ আৰু ৰচুন আৰু আদা দি কিনে এইখিনি এটা পেষ্ট বনাই ল'ম পেষ্ট कैसे लगाओ জানো না কো পেষ্ট মানে কি দিলে ভাল লাগে সেই কথা হৈ গ'ল আৰু এইফালে মই ভাজি আছোঁ পিঁয়াজখিনি ভাজি আছোঁ ৰঙচুৱাকৈ ভাজি ল'ম আৰু এইফালে কাটি থৈছোঁ জলকীয়া বিলাহী আৰু মছলাখিনি ধুনীয়াকৈ কচি ল'ব লাগিব আৰু একেটাই সেইদিনাখন আপোনালোকে যদি ভিডিঅ' চাই গম পাইছে তেনেকুৱাই পুৰৈ শাকৰ লগতে কিন্তু মাছটো অকল বেলেগ সেইদিনাখন ৰৌ মাছ আছিলে আৰু আজি মিছা মাছ তো মাছ ভাজি হৈ গ'ল এতিয়া ভাজি আছোঁ আৰু লগতে যিহেতু গৰম সেইফালে খাই আছোঁ জুচ আৰু এইফালে সিহঁতি দুটাই বনাই আছে মিমি আগতে ইমান খাইছিলোঁ নহয় এতিয়া সিহঁতে দোকান ভাগৈ লৈ আহিছে জুচ খাই আছে এইফালে আমাৰ আদি কাটি আছে ইয়াত মানে মিক্স কৰি দিব ভাল লাগেতো আৰু পিঁয়াজখিনি হৈ গ'ল ধুনীয়াকৈ ইয়াতে এতিয়া পেষ্ট বনাই লোৱা সৰিয়হ পেষ্টটো ধুনীয়াকৈ ইয়াত দি দিছোঁ আৰু দিয়াৰ আগত কিন্তু মানে শাকখিনি চব্জিখিনি দিয়াৰ আগত ধুনীয়াকৈ পূৰা কচি ল'ব লাগিব যাতে মানে তেলটো পূৰা ওলাই যায় ওলাই মেলি ধুনীয়াকৈ সিজি যায় তেনেকুৱালৈকে ভাজিব লাগিব তাতে হালধি অকণমান দি মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এইখিনি পূৰা বইল কৰি লৈছোঁ মই ধুনীয়াকৈ লগত আলু দি দিছোঁ ধুনীয়া এইফালে মোৰ মছলা একদম ধুনীয়াকৈ পূৰা সিজি গৈছে মানে ভাজ খাই গৈছে আৰু ইয়াতে এতিয়া এইখিনি পানী চানী টুকি ল'লোঁ আৰু ইয়াতে দি দিম এতিয়া আৰু এইখিনি এতিয়া ধুনীয়াকৈ পানী যোৱালৈকে ভাজি ল'ম কেমেৰা ধৰিবলৈ মানুহ নাই যিহেতু প্ৰব্লেম হৈ যায় বহুত ৰাখিব দেখাই আছোঁ আপোনালোকৰ ওচৰত এইফালে চব্জি হৈ গ'ল মোৰ ধুনীয়াকৈ ইয়াতে এতিয়া পানী দি দিম আৰু এফালে উতল আহিছে এতিয়া মাছকেইটা দি দিম ওপৰতে আৰু এইখিনি ধুনীয়াকৈ এতিয়া উতলিবলৈ দিম কেৰাহীখন সৰু হৈ গৈছে মোৰ একো নাই এতিয়া উতলি আহিবলৈ দিম ধুনীয়াকৈ হেল্ল' গুড ইভিনিং গাইজ আৰু দিনত ভাত পানী খাই মেলি একদম ইমান টোপনি ধৰিলে নহয় একদম শুই থাকিলোঁ আৰু যোৱাও নহ'ল এতিয়া 8টা বাজিছে এতিয়া ওলাই গৈছোঁ আৰু তিনিজনে চাওঁ ক'ত যাওঁ তো ভিডিঅ'টো কণ্টিনিউ হৈ আছে চাই থাকিব আপোনালোকে আৰু আমি তিনিজন আছোঁ যিহেতু এইটো কাৰণে যাম অ'টত এতিয়া এইফালে আমাৰ আদি অ'লা বুক কৰি আছে আৰু মোক কেনেকুৱা লাগিছে জনাব আৰু এইফালে আমাৰ হৈ গ'ল ৰেপিড' বুক আগতে নহৈছিলে ইমান এতিয়া আজিকালি জল্দি হৈছে কাৰণ আজিকালি চিষ্টেম হৈ দিছে না 5 কিলোমিটাৰ কি আছিলে 5 মিনিট 50 মানে সিহঁতি যদি 5 মিনিট নাই আমাক 50 টকা দিব বুজিলে তেনেকুৱা চিষ্টেম হৈ গৈছে এইটো কাৰণে আজিকালি জল্দি বুক হৈ যায় আৰু স্কুটিখন লোৱাৰ পৰা আমি আজিহে অ'টো বুক কৰি আহিছোঁ মানে তিনিজন আহিছোঁ সেইটোৱে আৰু চাই থাকিব এতিয়া গৈ আছোঁ আৰু আমি পালোহি এতিয়া এইফালে মন্দিৰ দেখিছে নহয় এইফালে মন্দিৰটো শিৱলিংগ আৰু সেইফালে যাম এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু এইফালে শিৱলিংগটোৰ ভিতৰ ফালে আণ্ডাৰগ্ৰাউণ্ড হয় কৃষ্ণ
আরে রুখ আমাকে ধরো ওই রুখ রুখ হ্যাঁ এফালে ভিতৰত আৰু এফালে দিছে ধূপ চুপ জ্বলাবলৈ নিজৰ টিকেট নিজে নেকি এইফালে পালোহি আমি ইমান ধুনীয়া লাগিছে ভাল লাগিছে আকৌ ইমান ডাঙৰ শিৱ মন্দিৰ আৰু এইফালে সজাই থোৱা আছে ধুনীয়াকৈ আৰু ওচৰৰ পৰা চাই আছোঁ দেখাই আছোঁ আপোনালোকক এতিয়া ল'ব নালাগে এইবোৰ ৰুদ্ৰাক্ষ গুটি আচ্ছা আচ্ছা আহা আহা আৰু এইফালে আছে গণেশ আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ মানে মন্দিৰ ওচৰলৈ হৰ হৰ মহাদেৱ ओम नमः शिवाय ये नहीं मतलब वो वहाँ पे अरे अरे मतलब तुम्हें सबका फील कराएगा ऋषिकेश हरिद्वार सभी कुछ एक ही साथ में तुम देखो अभी घूमो अभी बद्रीनाथ आ गया बद्रीनाथ এইফালে बद्रीनाथ की जय हो ओम नमः शिवाय देखो अभी केदारनाथ आ गया केदारनाथ अभी केदारनाथ अभी अमरनाथ आ गया थोड़ा डीप है अमरनाथ कैसा लग रहा है अमरनाथ ये देखो अमरनाथ का जो अमरनाथ है पूरा ভিতর বহুত আন্ডারগ্রাউন্ড হয় আৰু লাইট হ্যাঁ लगता गोले देखी একদম বহুত ওই ৰবা 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 আন্ধাৰ ৰবা মোটা ধৰা আগৰু তো ভয় লাগিছে কি ভয় ভগৱানৰ ওচৰত কিয় ভয় লাগিব ভয় লগা নাই কিন্তু ৰাস্তাটো ভগৱানৰ ওচৰত ভয় লাগে নেকি কিন্তু মানে বহুত ৰাস্তাটো মানে বহুত সৰু একদম যাবলৈ ফিলটো ভাল লাগিলে কিন্তু ভাল লাগিল ফাইনালি কোনফালে এইফালে পৰা আছে এইটো কৈছোঁ ফাইনালি কৃষ্ণ প্ৰভু ৰ'ব सुनो কৃষ্ণ না এটা ধরো নি শুনো এটা ধরো না ঠান্ডা একদম কৃষ্ণ করব तो नहीं लाया अद्भुत शक्ति मिलती है ज्योतिर्लिंग का दर्शन कीजिए और मोक्ष पाइए আৰু এইফালে ए सुनो बोल रहे थे ठीक है और रख जा रही पड़ खाली जैसे ओम नमः शिवाय और ओम नमः देवाय और ओम नमः भगवते वासुदेव only bows down to God, but he will go one step further. He must realize that Lord है ना तो उधर ये सब जो कैसे हुआ था क्या हुआ था वो उसका सारी डिटेल्स भी लिखा रहता है लेकिन ये बहुत ही कूलेस्ट जगह है भाई मतलब क्या ही बोले मतलब ऐसा फील आता है नहीं मतलब सच में गुफा के अंदर ही आ गया है ऐसा बनाया गया है एग्जैक्टली और इतना पतला रास्ता है सिर्फ एक ही जन अब गैस देख सकते हैं एक ही जन ही जा सकता है इधर से ज़्यादा बंदे नहीं जा सकते मतलब ऐसा है
तो इधर हमारा जो है भगवान जी, इधर जो विद्यानाथ झारखंड, इधर का जैसे वो एक्चुअली बनाया गया था बिल्कुल ऐसे ही वहाँ पे, यहाँ पे एग्जैक्टली वैसा ही यहाँ पे डिटेल्स लिखा रहता है और बनाया जाता है। ठीक है, वो लोग कहाँ रहे हैं, पीछे है, मैं आपको दिखाता रहूँगा। यहाँ पे टोटल जितना सारा भगवान जी का नाम है वो सारा डिटेल्स यहाँ पे लिखा हुआ है। जितना सारा भगवान का नाम है पूरा डिटेल्स यहाँ पे लिखा है। जैसे कि दिखाता हूँ, इधर काशी विश्वनाथ, नागेश्वरम, सोमनाथ, भीमशंकर, महेकेश्वर, मल्लिकार्जुन, वैद्यनाथ, हेमेकेश्वर, गिरनेश्वर, यहाँ पे हो। तो आगे चलिए, तो यहाँ पे सोमनाथ गुजरात, ये इसके बारे में भी पूरा डिटेल्स रहता है गाइस, मतलब कैसे क्या रहता है, कैसे स्थापित हुआ था, एग्जैक्टली वैसा डिटेल्स रहता है। मतलब यहाँ पे भी आप देख सकते हो मोना लिंग है। ये है रामेश्वर, तमिलनाडु, एग्जैक्टली जैसा वहाँ पे स्थापित किया जाता है, ये तो वहाँ पे ऐसे ही बनाया जाता है भगवान जी का। नारायण जी इधर। लेकिन गाइस सबसे बढ़िया बात ये है कि मेरे को ये गुफा बहुत अच्छा लग रहा है, मतलब इतना कूल है, मतलब शांति मिल रहा है यार। हाँ हम जा रहे हैं, मतलब हमको ऐसा लग रहा है कि भाई भगवान के पास ही जा रहे हैं चल के, ऐसा फिर। तो ये है नागेश्वरम गुजरात का जो है, देख सकते हो ये नागेश्वरम का है इधर टोटल। जो भी ज्योतिर्लिंग का दर्शन करते हैं हाँ, उनको और ये है मल्लिकार्जुन, आंध्र प्रदेश। एक छोटा सा प्लेट दिखाना कि कितना मतलब छोटा सा, मतलब वहाँ पे गिर रहा है, तो आप देख सकते हो वहाँ पे। तो ये है काशी विश्वनाथ उत्तर प्रदेश का जो व्यू है वहाँ पर। महाकालेश्वर मध्य प्रदेश का है, तो वहाँ पे एग्जैक्टली ऐसा ही है, जहाँ पे वहाँ पे बोर्ड भी देख सकते हो कैसा लगा हुआ है, तो एडिट तो आपको वैसे ही एग्जैक्टली मिलेगा यहाँ पे। तो यहाँ पे हमारा जो कितना रह गया, यहाँ पे निकल गया हूँ शिवम शिवा टेम्पल में, जो शिवम शिवा टेम्पल 6, 7, 8, 9, 10, 11, 12। অঁ বহিম ৰ'বা। ধৰচোন মোকো অকণমান হেৰি কৰি দিবা, কৈ দিবা। অঁ এনেকৈ ধৰি হৈ আছে, অনিং হৈ আছে। विदेशी बनाई তাৰ পৰা ওলাই আহিলোঁ এতিয়া মন্দিৰৰ পৰা। সঁচাকৈ বহুত বেছি ভাল লাগিলে, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। তো ফাইনেলি আজি আহিলোঁ, আৰু এইবিলাক জেগাত দিনত অহাৰ বেছি ভাল, ৰাতি ইমান ভাল লাগিলে। হ'লেও মানে ৰাতিও লাইট ছিষ্টেম দিছে, ধুনীয়াকৈ দেখি পালোঁ, অলপ দেৰি বহিলোঁ, পূজা কৰিলোঁ। তো আপোনালোককো দেখালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি, আৰু যদি ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটাও কৰি দিব। আৰু যোনসকল মোৰ চেনেলটো নতুন আহিছে প্লিজ এটা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, ভাল লাগিব। মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বহুত হালা হৈছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া, বেংগলোৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে, কিন্তু সময় সুবিধাৰ বাবে যোৱা নহয়। তো আজি ছুটি আছে যিহেতু, দেখিলে দিনটো ঘৰত কি কৰিলোঁ কি নকৰিলোঁ, আৰু সন্ধিয়া প্লেনিং হ'ল হঠাৎ ইয়ালৈ আহোঁ বুলি, তো আহিলোঁ। সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পালে আজি প্লিজ এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই। নেক্সট এটা ব্লগত লগ পাই আছোঁ, বাই।